हेलो फ्रेंड्स वेलकम जनाइছোঁ नতুন ভিডিঅ'লৈ। আজি দাইহঁতৰ যাব লৈছোঁ। তাত গৈ কি কৰোঁ কি খাওঁ দেখাম বাৰু আপোনালোকক। আমি মেইন ৰাস্তা দি নাহিলোঁ, পথাৰে আহিলোঁ। এতিয়া মোৰ লগত আহিছে ভণ্টি। হাই কৈ দিয়ে আকৌ। এতিয়া ৰাস্তাতে বগৰী এজোপা পালোঁ খাই লওঁ। এইজোপা টিকলি বগৰী, গছজোপা চাওক ইমানেই অলপ অকণমানি। এতিয়া ভণ্টিয়ে বগৰী পাৰি আছে, খাই লওঁ বগৰী এটা। সেইটো বগৰী, এইটো বগৰীটো খালোঁ, ইমানেই টেঙা নহয় আৰু খাবলৈ মন নগ'ল আৰু। এতিয়া আৰু এজোপা বগৰী আছে, সেইজোপা খামগৈ। ব'লক দেখাইছোঁ আপোনালোকক বগৰীজোপা। আৰু এইজোপা খাবলৈ ইমানেই টেষ্টি হয় ন, এবাৰ খালে আৰু খাই থাকিব মন যায়। এইটো বগৰীটো পৰিলে এইটো বগৰীটো। এতিয়া মই তললৈ যাওঁ আৰু বগৰী বুটলিবলৈ। এতিয়া বগৰী অলপ পাৰি ল'লোঁ, এতিয়া খাই গৈ থাকিম। এনেই দাইহঁতৰ ঘৰ পালোহি। এতিয়া এইয়া দাইহঁতৰ ঘৰতে আমাৰ মা আছেহি, মানে শাহু মা। দেখাম বাৰু আপোনালোকক। অঁ মা ইয়াত আছে। মই নহয় ঠাণ্ডা লাগিছিলে নহয়, মোৰ চুৱেটাৰটো পিন্ধিব পাৰিলোঁ, স্কাৰ্ফখন আহিব পাৰিলোঁ। জুই ফুৱাই আছে। আমাৰ কুকুৰজনীয়ে খেলি আছে ধুনীয়াকে। কুকুৰজনী সেইজনী খেলি আছে। এয়া আমাৰ দাইহঁতৰ ভণ্টি আৰু ভাইটি পুৰা মোবাইল চাই আছে। হাই এটা দি দিয়া আকৌ। হাই পিতাই দি দিয়া আকৌ হাই এটা। হাই। নদীখনলৈ যাবলৈ এইটো ৰাস্তাতে যোৱা হয়। আৰু আজি আপোনালোকক নদীখন দেখুওৱাৰ আগতে আৰু বেলেগ এটা বস্তু দেখাই ল'ম। বস্তু মানে মোৰ হাজবেণ্ডৰ পুৰণি ঘৰ আছে ইয়াতে। হাজবেণ্ডৰ চেনেলত হাজবেণ্ডে দিয়া আছে বাৰু, ভিডিঅ'টো ভালকৈ চাব পাৰিব। মই সিমান নাজানো, কিন্তু ঘৰটোৰ বিষয়ে সিমান নাজানো আৰু মই এতিয়া মানুহ নাথাকে, মই এতিয়া ঘৰটোকে দেখাম। এতিয়া আহিছে ননবেটি। এতিয়া দদৌ আহিছে। দদৌক মানে গৈছিলেগৈ দদৌ, আমি এনে দূৰতে দেখিলোঁ আৰু। এতিয়া চিঞৰি মাতিলোঁ। এতিয়া দদৌক দেখাম আপোনালোকক। এয়া আমাৰ দদৌ। নমস্কাৰ এনেকে দিব লাগে নমস্কাৰ। এখন হাত নাই, এখন হাত নমস্কাৰ এনেকে দিব লাগে। এতিয়া আমি চবেই গৈ আছোঁ নদীৰ কাৰণে নহয়, মানে নদীখন চাবলৈ। আৰু এয়া দদৌ, ভণ্টি, এয়া ভণ্টি। আৰু মই যে কৈছিলোঁ পুৰণা মানে মোৰ হাজবেণ্ডৰ জন্ম হোৱা ঠাই বুলি, এইটো হয় ঘৰটো এদিন ভালকৈ দেখাম বাৰু। আৰু মই দেখুওৱা আগতেও যদি চাবলৈ বিচাৰে হাজবেণ্ডৰ ব্লগটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু তাতে দেখিব হাজবেণ্ডৰ চেনেলত গ'লি ৰাজু ব্লগ বুলি আছে, দেখিব ভালদৰে। ঘৰটো ধুনীয়াকৈ ভিডিঅ' দিয়া আছে। আৰু এয়া ঘৰটো মই এদিন দেখাম বাৰু বেলেগ এটা ভিডিঅ'ত। আজি ভিডিঅ'টো বেছি দীঘল হৈ যাব ন, সেইকাৰণে নেদেখাওঁ আৰু। এতিয়া গৈ আছোঁ নদীলৈ, এইটো ৰাস্তাই দি। এইখন হৈছে তামোলবাৰী। আৰু ফাইনেলি নদী পাই গ'লোহি। নদী পাই গ'লোহি। এতিয়া আপোনালোকক দেখাম নদীখন। এতিয়া নদী এইখন। এতিয়া পূৰা পানীত নামি আছোঁ, চেঁচাও পানীখিনি। এতিয়া দদৌক দেখাব চেষ্টা কৰিম আপোনালোকক। সেয়া বেটি নাহে বোলে তাই। দদৌ পানী দ মাছ চাই থাকোঁগৈ ব'ল আকৌ। ইয়াত মাছ সিঁচিছিলে, বেলেগ মানুহে সিঁচিছিলে, আমাৰ ঘৰৰ মানুহে নহয়। দদৌ বোলে নদীৰ পিছফালে মানুহ আছে, নদীখন পাৰ হৈ কিনি ইপাৰে। এতিয়া তালৈ যায় বোলে। দদৌ যাওক দেই। এয়া মাছ সিঁচিছিলে ইয়াতে। আহি কিনি দাইহঁতৰ ঘৰ পালোহি, তামোল অলপ খাই ল'লোঁ। এতিয়া ঘৰত যাম। ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছে নেকি? নকৰোঁ। ভাত পানী খালোঁ, আলহীও গ'ল। আৰু সকলো ফ্ৰেণ্ডলৈ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, ভিডিঅ'বোৰ
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।